So guys, good morning. আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু মই ভালে আছোঁ। এতিয়া মই আহিছোঁ বৰ্তমান চাৰ্টৰ ওপৰত, আমাৰ অফিচৰ চাৰ্টৰ ওপৰত। আপোনালোকে চাই লওকচোন বাৰু, কিমান ধুনীয়া ভিউ এইবিলাক চাই লওকচোন বাৰু, ইমান ডাঙৰ বিল্ডিংবিলাক চাই হৈছে দিয়া, কি ধুনীয়া লাগিছে গাইছ। ইয়াতে এইবিলাক বঢ়িয়া ঠাণ্ডা দিন দিছে, অলপ অলপ ৰ'দ পৰিছোঁ, বঢ়িয়া ঠাণ্ডাটো লগা নাই আৰু ধৰ, কি ধুনীয়া কি ধুনীয়া পৰি ভাই। এইয়া এইটো বিল্ডিংটো বা সেইটো 10খানমান আছে গাইছ, 10-12খানমান আছে সেইটোত। আৰু এইবিলাকে কি চৰা এইগিলা এইগিলা নাৰিকলৰ গাছ ওচৰতে হাতে দিয়ে ছিঙিব পৰা হৈ আছে একজাপ মাৰলি। আৰু এইবিলাক হৈছে পানীৰ দাম, আমাৰ হেৰিলৈকে পানী থৈ যায় এইবিলাকৰ পৰা, তলত পানী যায় ইয়াৰ পৰা। আৰু মইতো আৰু মোৰ ফাৰ্ষ্ট ব্লগ, জীৱনৰ প্ৰথম। আৰু আপোনালোকে যদি চাই ভাল লাগে তেতিয়াহ'লে এই ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এইবিলাক হৈছে পানীৰ দাম গাছ, এইবিলাক পানীৰ দাম, এই দুটা পানীৰ দাম, ইমান টাইলছ আছে ওপৰত। আৰু এইখন হৈছে চাটখান। আৰু এটা বস্তু আছে আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইডাল গাছ চাওকচোন, এইডাল কটা লাগবা নোৱাৰা, কেকটাছৰ গাছ গাইছ, এইডাল ইমান কটা চাওকচোন। এইবিলাক লাগাৰ লগে লগে হেৰি হৈছে। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, এই আছা শাক পাচলি খেতি, গুৱাহাটীৰ খেতি এনেকুৱাই গাইছ। এইয়া কাৰ্টুনত হেৰি শাক পাচলি কি ধুনীয়া ধুনীয়াকৈ, এইয়া বঢ়িয়া নিয়াৰ পৰি আছে সেয়া। আৰু এইগিলাও কিবাহৰ গাছ, এইবিলাক এইটো চিনি পাব লাগছি। আৰু এতিয়া যাই আছোঁ তলত। আৰু এইবিলাক চাওকচোন গাছ, কি ধুনীয়া ধুনীয়া নাৰিকল লাগি আছে। এইডাল এইয়া লাইনে দিয়া নাৰিকলৰ গাছ গোটাই, এয়া নাৰিকলৰ গাছ। ওচৰত থাকিলে লৈ আহিব পাৰিলোঁ হয়, বহুত দূৰত আছে। ওচৰত থাকিলে লৈ আহিলোঁ হয় গাইছ, বহুত দূৰত আছে। ওচৰত থাকিলে ছিঙি লৈ আহিলোঁ, খালোঁ হয়। আৰু গাইছ মেইন ৰাস্তা হৈছে এইটো হৈছে মেইন ৰাস্তা। এইপিনিদিও দেখা পায়, চাই থাকক আপোনালোকে, এইপিনিদিও দেখা পায়। এইটো চাই লওক, এয়া গাড়ী যে আছে, এইটো মেইন ৰাস্তা গাইছ। এতিয়া মই যাওঁ ৰুমত। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে, মই বাৰে বাৰে কৈ আছোঁ, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবা, তেতিয়াহ'লে আমাৰো অলপ ভিডিঅ' বনাই ভাল লাগে। তাৰমানে লাইক শ্বেয়াৰ ভিউজ এইগিলা আহিলে ভাল লাগে অলপমান। ত' গাইছ, তলত আহি এতিয়া বঢ়িয়াকৈ আমি ভাত বনাম। আপোনালোকে চাই থাকক কি ভাত বনাওঁ। এয়া চচত পানী দিলোঁ, তেনেকৈ গেছত বহাই যাওঁ, গেছটো লওঁ, এনেকৈ লৈ আমি গেছটো বহালোঁ। আৰু এতিয়া আমি চাউল ধুই আনিম, আপোনালোকে চাই থাকক। এই চাউলটো লৈ ল'লোঁ গাইছ, এতিয়া ধুই আনিম ধুনীয়াকৈ। এই চাউলটো ধুনীয়াকৈ পানী দিলোঁ, এতিয়া ধুই ল'ম ধুনীয়াকৈ। ফাইনেলি চাউলটো ধুই ল'লোঁ, এতিয়া ওপৰত যাওঁ আকৌ। সেই আপোনালোকে কণী দেখিছেনে? কণী এতিয়া আমি বঢ়িয়াকৈ দুটা ভাতৰ লগত বহাই দিম। চাবিচোন আপোনালোকে কি ধুনীয়াকৈ বনাই আছোঁ। এয়া কণী চাই থাকক। সেই দুটা ধুই ল'লোঁ ধুনীয়াকৈ, এতিয়া বঢ়িয়াকৈ এটা চাউলত দি দিওঁ, এটা দুটা। আৰু এতিয়া ঢাকনখন মাৰি দিওঁ ধুনীয়াকৈ। আৰু এই দুটা ধুনীয়াকৈ কুটি লওঁ। এয়া ৰেডি হৈ গ'ল আমাৰ আলু পিয়াজ। আৰু এতিয়া ভিজাই লওঁ দুটামান দালি মানে সেই দালি দুটামান ভিজাই লওঁ। আৰু ফাইনেলি এতিয়া চব যোগাৰটো কৰি ল'লোঁ, এতিয়া বনাম। আপোনালোকে চাই থাকক, এয়া কি ধুনীয়াকৈ দালি বনাম। আৰু এয়া আৰু এয়া কণী বাৰু তাতে দিছোঁ, তাতে চচত আপোনালোকে চাই থাকিব। ফাইনেলি ভাতটো নমাই দিলোঁ। এয়া এবাৰ কেৰাহীটো বহাই দিওঁ ধুনীয়াকৈ, কণীকেইটা এৰাই লওঁ বঢ়িয়াকৈ, পানী চানী দি ঠাণ্ডা কৰি লৈ। ফাইনেলি কণী হৈ গ'ল আমাৰ, কণী আৰু অলপ তেল লওঁ এবাৰ, পিঁয়াজ, পাঁচফোৰণ,
এয়া হৈছে গৰম মছলা। ধুনীয়াকৈ লাৰি দিলোঁ এতিয়া। আৰু এতিয়া পানী দিওঁ। এতিয়া নিমখ দিওঁ ধুনীয়াকৈ, দিলোঁ। আৰু এতিয়া ঢাকনখন ধুনীয়াকৈ দিওঁ। আপোনালোকে কেনে হৈছে কমেণ্ট কৰি জনাওকচোন বাৰু, কেনেকুৱা বনাইছোঁ মই। তো গাইছ, সেয়া হৈছে আমাৰ ভাত হ'ল। তাৰমানে এইটো হৈছে ফাইনেল লুক। আপোনালোকে চাই ল'ব, কি ধুনীয়া হৈছে কণী। দালি কেনে হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া কণী আৰু তলত আছে ভাত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব।